হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসমৰ গৌৰৱ গগৈছ গাইজ কি খবৰ আজি নতুন এটা ভিডিঅ'টো মই আৰু আৰম্ভ কৰিলোঁ আজি হোলী যিহেতু চাওক মাৰ্কেট চব পিনে বন্ধ হৈ আছে চব পিনে মাৰ্কেট বন্ধ আজি মানে মুখৰ অৱস্থা দেখিছে আৰু ইফালে আমাৰ দোকান খুলিব আছে গম পাইছে মই কি বিজনেছ ষ্টাৰ্ট কৰিছোঁ অলপ খেলি লওঁ লগৰবিলাকৰ লগি আজি হোলী বুলি খেলি বুলিখিনি এতিয়া চব যাওঁ অলপ দোকান চোকান ৰেডি কৰোঁ এতিয়া দোকানৰ পৰা আহোঁ কেনেকুৱা কি হয় চলি চাই আছোঁ একবাৰ ইফালে সলমান খান বহি আছে সলমান প্ৰসাদ খাইছে নেকি তই চলি আছে পুৰা চব কাষ্টমাৰ আছে আহি আছে কাষ্টমাৰ বহি আছে গাইজ কাষ্টমাৰ বহি আছে ইয়াতে ভাল বনাই আছে ম'ম' হৈ আছে চাওমিন হৈ আছে চ' গাইজ যোৱাকালি ভিডিঅ'টো মানে এণ্ড কৰাই নহ'ল মানে তামোল খাইছোঁ দেই এতিয়া মানে বহুত ৰাতি গ'ল ৰাতি প্ৰায় 12:30 এটা বাজি গ'ল আহোঁতে ঘৰ আহোঁতে বন্ধ কৰি চ' ৰেছপন্স ভালে পাইছোঁ আপোনালোকে ছাপোৰ্ট কৰি যাব এনেকৈ আহিব মেলাত আৰু মাৰ দোকান চাব আৰু মোকো মানে আমাৰ যাতে কিবা খাই যাব আৰু টেষ্টি তো ভিডিঅ'টো আজি যদি চাই কিনে যদি ভাল পালে ভিডিঅ'টো লাইক কৰি চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব এতিয়া আকৌ নতুন ব্লগ আজিৰ পৰা ষ্টাৰ্ট হ'ব তো ধন্যবাদ বাই বাই বি ছেফ অ'কে